আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। বন্ধুসকল, মই আপোনালোকক আজি ভাত খোৱাৰ প্ৰথম আৰু শেষত কি দুৱা পঢ়িব লাগে সেই দুৱাকেইটা শিকাম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। ভাত খোৱাৰ আগৰ দুৱা। বিসমিল্লাহি ওয়া বাৰাকাতিল্লাহ। ভাত খোৱাৰ প্ৰথম দুৱাটো হ'ল বিসমিল্লাহি ওয়া বাৰাকাতিল্লাহ। ভাত খোৱা শেষৰ দুৱা। আলহামদুলিল্লাহিল্লাযী আত'আমানা ওয়া সাকানা ওয়া জা'আলানা মুছলিমিন। আৰু ভাত খাই শেষ কৰাৰ পাছৰ দুৱাটো হ'ল আলহামদুলিল্লাহিল্লাযী আত'আমানা ওয়া সাকানা ওয়া জা'আলানা মুছলিমিন। আকৌ এবাৰ পঢ়ি শুনাই দিছোঁ। আলহামদুলিল্লাহিল্লাযী আত'আমানা ওয়া সাকানা ওয়া জা'আলানা মুছলিমিন। İçimde Allah, dilimde Allah, fikrimde Allah, fikrimde Allah, aklımda Allah, aşkımda Allah, aslımda Allah, kanımda Allah, hasbi